কি খবৰ ওয়েলকাম ব্যাক টু মাই নিউ ভিডিও আৰু এয়া আপোনালোকে বাহিৰৰ পৰিৱেশ দেখা পাই আছে ধুলাৰে ধুলা আৰু বতাহ মিলি আছে আমাৰ বাহিৰৰ পিছফালে চোতালত আৰু এইটো হ'ল মোৰ মাদাৰ যিটো দিনে ৰাতি 24 ঘণ্টা কাম কৰি থাকে আমাৰ ঘৰখন এওঁই বনাইছে দিনে ৰাতি 24 ঘণ্টা কাম কৰি আৰু এইবোৰ হ'ল আমাৰ গৰু আৰু আকাশখন এবাৰ চাই লওক আপোনালোকে ভালদৰে মই আপোনালোকক এতিয়া দেখাম আমাৰ গৰুবিলাক আৰু প্ৰথমতে মই দেখাবলৈ গৈ আছোঁ এয়া নান্না মুন্না গৰু নান্না মুন্না আৰু এইটো ডাঙৰ গৰু আৰু এইটো সৰু গৰু আৰু এইটো কিবা গৰু আৰু সেইটো মানুহ গৰু এইটো কুকুৰ গৰু আৰু এনেকুৱাই গৰু জাতিবিলাক আপোনালোকক দেখালোঁ এইবোৰ হ'ল চৰাই গৰু চৰাই গৰু আৰু সেইবোৰ হ'ল আকাশ গৰু আৰু এইখন হ'ল আকাশ আজি বতাহ মেলি আছে আকাশত ধুনীয়া পৰিৱেশ ঠাণ্ডাৰ দিন গ'লেই বুলি ক'ব পাৰি আজি লাষ্ট ঠাণ্ডা সম্ভৱ চাওক বাহিৰৰ পৰিৱেশ বাঁহৰ তলৰ পৰিৱেশ আৰু কি দেখুৱাব লাগে সেয়া কি বতাহ মেলি আছে এতিয়া আমাৰ ঘৰৰ সকলোতকৈ ডাঙৰ গৰুজনক মই এতিয়া দেখাবলৈ সক্ষম হ'ম আৰু সেইটোৱেই হ'ল মোৰ লাষ্ট ভিডিঅ'ৰ লাষ্ট কণ্টেণ্ট আৰু এইটোৱেই হ'ল আমাৰ ঘৰৰ সকলোতকৈ ডাঙৰ গৰু এইজনেই হ'ল গৰু মানুহ বোলে আখ্যা নিদিয়ে কোনোৱে কিন্তু আৰু আপোনালোকে দেখাবলৈ আমাৰ ঘৰত লাষ্ট গৰু কুকুৰৰ নিচিনা হেঙিঙে থাকে আৰু নামটো হ'ল গৰু ভিডিঅ' কৰি থাকোঁতে এতিয়া বেছিকৈ বতাহ বৰষুণ আহিব ধৰিলে আপোনালোকক দেখাই দিওঁ এয়া আপোনালোকে দেখা পাই আছে আকাশত কিমান ডাঙৰ বতাহ আহিছে আজি আৰু এইবোৰ হ'ল গৰু মই এতিয়া দৰ্জাখন বান্ধিবলৈ গৈ আছোঁ গাইজ আৰু এইখনে হ'ল আমাৰ ভাঙা চিঙা দৰ্জাখন আৰু টান বান্ধি কৈ গাইজ দৰ্জাখন ইয়াতে বান্ধি থোৱা আছে দোকান খুলি দিওঁ আৰু আপোনালোকক দেখাই দিওঁ এইয়া কিমান ডাঙৰ বতাহ মেলি আছে বাঁহৰ তলৰ বতাহ আজি মানে পথাৰত ইমান ডাঙৰ বতাহ মেলিছে আৰু সেইকাৰণে মই যে পথাৰত ছাগলীবোৰ আনিবলৈ যোৱা নাই কিন্তু ছাগলীবোৰ নিজে নিজে আহি কিনে ঘৰ পাইছেহি মই মানে ছাগলীবোৰো দেখা দিওঁ এবাৰ এতিয়া ছাগলী থোৱা ঘৰটোত সোমাই গ'লোঁ আৰু ছাগলীবোৰ দেখাব লাগিব এতিয়া আন্ধাৰ হৈ আছে বাৰু এইবোৰেই হ'ল আমাৰ ছাগলী এইটো কেনেকৈ চাই আছে আৰে কেনেকৈ চাই আছে দেখা দেখিছে আপোনালোকে ছাগলীবোৰ সেইবিলাক ভালকৈ দেখা নাই বাৰু আন্ধাৰ হৈ আছে মই আকৌ লাইট জ্বলাকে দেখা এইবিলাকেই হ'ল আমাৰ ছাগলী এইটো হ'ল আমাৰ মাদাৰ ছাগলীৰ বম মাদাৰ আৰু এইটোৱেই হ'ল আমাৰ মুনু আৰু সেইটো হ'ল কুনু আৰু সেইটো হ'ল কালু আৰু সেইটো হ'ল চুকুলু আৰু সেইটো হ'ল কুকুলু আৰু এইকেইটাই হ'ল আমাৰ ছাগলীৰ ফেমিলি কিন্তু আৰু এটা আছে সেই ছাগলীটো অহা নাই এতিয়া বৰ্তমান সেইটো নিজে আহিব আৰু মই বিচাৰি নাথাকোঁ এইবোৰ ছাগলী লাগিলে আজি বতাহ মেলি আছে বতাহত আৰু ইমান ধূলা মেলিছে আপোনালোকক দেখাব নাপাম বাৰু হ'লেও আপোনালোকে আন্দাজ লগাই চাওক আজি ইমান বতাহ মেলিছে আৰু ইয়াৰ ফাকেৰে মই দেখাব পাৰিব নেকি নোৱাৰিম আজি ভিডিঅ'টো বাজ এইখিনিলৈকে আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু এইটো ফাইনেলি দৰ্জাখন মাৰি দিওঁ তালা নামাৰোঁ আৰু আজি ভিডিঅ'টো বাছ ইমানেই আছিল বাই